নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সেয়া আজি কাৱৈ মাছ আৰু খলিহনা মাছ চেপাত লাগিছিলে। তাৰপিছতে নৰসিংহ দি আজি বনাম বুলি ভাবিছোঁ। তাৰপিছতে মাছ ফ্ৰাই কৰি আছোঁ। তাৰপৰা অলপমান মেথি গুটিও, পাঁচফোৰণ, ধনিয়া গুটি এনেকৈ পিচি লৈছোঁ। সেয়া দুপৰীয়া ভাত খাবলৈ আহিছিলে, খাওঁতে মই বনাই আছিলোঁ। তাৰপৰা বোলে মই হেৰি কৰি দিয়া, তুমি কেমেৰা ধৰা, সেইকাৰণে মই ধৰি দিলোঁ। তাৰপিছত ঠিক কৰি আছে, মানে ৰেডি কৰি থৈছোঁ, খালি জাষ্ট পানী দিব আৰু এনেকৈ বনাব আৰু। মই কেমেৰাটো ধৰি দিছোঁ, নহ'লে ধৰিবলৈ দিগদাৰ হয় যে। তাৰপৰা জলকীয়া নাই কাৰণে অকণমান চিলি পাউডাৰ দি দিছোঁ, কাৰণ অকণমান জ্বলা নহ'লে খাই ভাল নালাগে যে। তাৰপিছত নৰসিংহ সেয়া পিচি লৈছোঁ, অলপমান পিচি ছাইডত ৰাখি দিছোঁ। বেছি মছলা চছলা নিদিওঁ, মানে এনেই আৰু পাঁচফোৰণ দি দিছোঁ, পাঁচফোৰণ পিচি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ। তাৰপিছতে কিবাকিবি কৈ আছে, টাউন যায়, খাই বৈ টাউন যাব মানে। তাৰপিছতে সেইকাৰণে মানে সোনকালে বনাই মেলি খাই ৰেডি হ'ব লাগে, তাকে কৈ আছে আৰু। তাৰপিছতে মিক্সিত পিচি থৈছোঁ, দেখিবলৈ পাইছেনে। আদা নাছিলে, আদা অকণমান আছিলে, আদা আৰু মানে জলকীয়া নাছিলে। তাৰপিছতে সেইকাৰণে মানে এনেকৈ কাটি দি দিলোঁ। ভাত পাহৰিছিলোঁ ভিডিঅ' কৰিবলৈ লাষ্টত বাওঁতে। তাৰপৰা খাই থাকোঁতে ভিডিঅ'টো তুলিবলৈ মনত পৰিলে। তাৰপিছতে ভিডিঅ' অকণমান তুলি দিলোঁ। খায়ে আছিলে মানে এনেই বাতিটোৰ পৰা পাহৰিয়ে গৈছিলোঁ, কাৰ এনেকুৱা হয় বাৰু। বনালোঁ কিন্তু দেখাবলৈ পাহৰি থাকিলোঁ ফিনিচিংটো। তাৰপিছত খাই থাকোঁতে বোলো দিয়া অকণমান তুলি দিলোঁ। তাৰপৰা আকৌ আমাৰ ইখন গাঁৱত ল'ৰাটি গাঁৱত হেৰি আছিলে, শংকৰোৎসৱ আছিলে, তাৰে তাত ঘোষা কীৰ্তন আহিছিলে। তাৰপিছত আমি মই সেয়া কৰিলোঁ, তেওঁলোকে চাই আছিলে বাৰু, ভিডিঅ' অন কৰিলে।